Hey dosto, welcome to my YouTube channel. এতিয়া আমি বৰ্তমান বাজিছে 12:30 আৰু মই আৰু মোৰ লগত আছে এই কেইজন আগত গ'ল সিহঁতৰ লগত আমি এতিয়া চাইকেল ৰাইড কৰিবলৈ আহিছোঁ। আমি আছিলোঁ ৰজা মায়ঙৰ পৰা চাইকেল ৰাইডটো ষ্টাৰ্ট কৰিছোঁ। আমি এতিয়া বৰ্তমান বুঢ়া মায়ং খটি ভেটি এতিয়া এইবোৰ পাৰ হৈ আহিলোঁ আৰু আমি যিমান পাৰোঁ সিমান আগলৈ গৈ থাকিবলৈ চেষ্টা কৰিম। তো বলক আমি আমাৰ লগতে আপোনালোকেও চাইকেল ৰাইড কৰক। তো বন্ধুসকল আমি বৰ্তমান এতিয়া চাইকেল ৰাইড কৰি আহি চাওক কি সুন্দৰ পৰিৱেশ। এতিয়া আমি বৰ্তমান ঢেকীয়াবাৰী উপস্থিত হৈছোঁহি আৰু আমি আগলৈ গৈ থাকিবলৈ চেষ্টা কৰিম। চাওক কি সুন্দৰ পৰিৱেশ। হৈছে মায়ং ৰজা মায়ং, এই হৈছে অসমৰ সৌন্দৰ্য। আপোনালোকে আহক আৰু এই সৌন্দৰ্য উপভোগ কৰক। এইকেইটা মোৰ পৰা বহুত আগত গুচিয়ে গ'ল বা এতিয়া বৰ্তমান বাজিছে 12টা। মই আৰু মোৰ লগতে তিনিওটাই এতিয়া চাইকেললৈ ওলাই আহিছোঁ। আমি এইফালে গৈ আছোঁ আৰু আমি বৰ্তমান গোবৰ্ধন পাই গ'লোহি। এতিয়া আমি ঘৰলৈ যাবলৈ ৰাওনা হৈছোঁ। এতিয়া মোৰ লগত আছে চাইকেল ৰাইডাৰ বেয়া উৰাই নিছে বে আমি এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ। ভৰি উঠি আছে এইফালে দি এইখন কিবা নদী বৈ গৈছে নেকি তলেৰে। কিবা হৈ যাব, সময়টো বেয়া, ভৰ দুপৰীয়া। ভিডিঅ'টো স্পীড কৰিম বাৰু। এখন দলং আৰু সেইফালে সেইখন পাহাৰ। ৱাও, দুইটা মক্কেল মজা লাগিছে বে। বা দুইটা একেবাৰে হিৰো, পুৰা চাইকেল উৰাই আহিছে আৰু।
চাইকেলৰ পাক চা সিহঁতৰ আমি কি গোবৰ্ধন পালন ন। পানী খোৱা নাখাওঁ পানী। এইখিনিতে এটা ডাঙৰ সমস্যা হ'ল, আমাৰ চাইকেলখনৰ চেইনডাল পৰিল। আমি বাটত আহি থাকোঁতে কিন্তু চাইকেলখনৰ চেইনডাল বহুতবাৰেই পৰিছে। বহুত সমস্যা হৈছে এইটো কাৰণে। আৰু ভাল হ'ল বোলে এতিয়া। তো বলক পুনৰ যাত্ৰা আৰম্ভ কৰোঁ। বন্ধুসকল, মই আপোনালোকক এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে মোৰ যিহেতু এইকেইদিন কলেজ চলি আছে, গতিকে আপোনালোকক মই ৰেগুলাৰ ব্লগছ দিব পৰা নাই। গতিকে সেইকাৰণে খুবেই চৰি, মোক ক্ষমা কৰি দিব। মই মাজে মাজে আপোনালোকক সৰু সুৰা 2-এটা ব্লগছ দি থাকিম বাৰু। এইখিনিত কেমেৰাটোৰ শ্বুট কৰোঁতে কেমেৰাটোত ভালমতে ফ'কাছ হ'বই নাপালে। সেইকাৰণে আপোনালোকে এইখিনিত পিকচাৰ কোৱালিটিটো অলপ বেয়া পাব পাৰে, তাৰ কাৰণে চৰি। ফ'কাছ কৰিব পৰা নাই। আহি গ'ল ফ'কাছ আহি গ'ল কেমেৰাত। চাওক কি সুন্দৰ লাগিছে। আমি বৰ্তমান কাজলী চকী পাই গ'লোহি। এই দোস্তো চাইকেল চলালে জোচ মেইন দিয়ক। বন্ধুসকল, এতিয়া আমি বৰ্তমান গৈ আছোঁ এটা নিজৰাৰ ওচৰলৈ। সেই পাহাৰৰ ওপৰৰ পৰা পানী বৈ আহি থাকে অলপ অলপ, বেছি ডাঙৰ নহয়। আমি সেই ঠাইলৈ গৈ আছোঁ, আৰু অলপ ধৈৰ্য ধৰক, পামগৈ এতিয়া আৰু। তাত তাৰমানে নিজৰাটোত এখন ৱাল বনাই দিছে, তাত পানীটো জমা হৈ থাকে, তাৰ পৰা অলপ অলপকৈ পানী পাইপেৰে ওলাই আহি থাকে। এতিয়া বৰ্তমান প্ৰায় 2টামান বাজি গৈছে আৰু আমি তেতিয়া 11টা বজাতে আহিছোঁ। এতিয়া 2:30মান বাজি গ'ল। এতিয়ালৈকে আমি চাইকেল ৰাইড কৰি আছোঁ। আমি প্ৰায় আজি 25 কিলোমিটাৰমান চাইকেলেৰে ভ্ৰমণ কৰিলোঁ। এই দুটা আগত গৈ আছে, মই আৰু লিবান পাছত আহি আছোঁ।
তো বন্ধুসকল আমি ফাইনেলি আহি পাই গ'লো সেই নিজৰাটো। এই আমাৰ লগৰ দুজন আগত গ'ল। এতিয়া মই চেণ্ডেল খুলি লং পেণ্টটো কচাই লওঁ, তাতে অলপ হাত ভৰি ধুই লওঁ, কাৰণ চাইকেল চলাই বহুত ভাগৰ লাগিছে আৰু গৰমো লাগিছে। ইয়াত একদম পূৰা চাফা পানী, ইয়াতে অলপ মুখ হাতকেইটা ধুই লওঁ। ধুই লৈ ওপৰত পাহাৰ যাম আৰু তাত 2-3খন ফটো উঠিম, তাৰপিছত ঘৰলৈ গুচি যাম আৰু। এতিয়া গৰমতে আহি মাথাতে পানী ল'লে। এইটো গ'লেই পাহাৰৰ ওপৰত উঠি আমি যাম আৰু। ইয়াত পানী জমা হৈ থাকে আৰু ইয়াত জমা হৈ আছে পানী, তাৰ পৰা বৈ আহি আছে। আৰু এইফালে ৱাল এখন আছে, ৱালখনৰ কাৰণে পানীটো পাৰ হৈ আহিব নোৱাৰে। তাত পাইপ আছে, পাইপেৰে নিয়মিতভাৱে পানীটো পৰি থাকে। ইয়াৰ পৰাই মানুহে পানীৰ কামবোৰ কৰি থাকে, কাপোৰ ধোৱা, গা ধোৱা ইত্যাদি। জানো বন্ধুসকল, এতিয়া মুখ হাত ধুই আৰু ফটো তোলা কাম সমাপ্ত হৈ গ'ল। এতিয়া লেটছ গো হোম, ঘৰলৈ যাওঁ আৰু। ফটো শ্বট শেষ। ভাই বুম পিছলি বাহ, নাই। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে।